কিমান বিষাক্ত একলেণ্ডৰ সুইমিং পুলৰ পানী প্ৰশাসনে পৰীক্ষা কৰিব একলেণ্ডৰ পানী দণ্ডাধীশ ৰঞ্জিত কোঁৱৰৰ নেতৃত্বত চলিব তদন্ত অভিযান 7 দিনৰ ভিতৰত দাখিল কৰিব লাগিব তদন্তৰ প্ৰতিবেদন প্ৰদূষিত হৈ পৰিছে একলেণ্ডৰ পানী মাৰাত্মক হৈ পৰিছে সৰ্বসাধাৰণৰ বাবে একলেণ্ডৰ পানীয়ে বিয়পাইছে বেমাৰৰ বীজাণু চকুটো বিষ লাগি আছে যিমানে মানে সেই হৈ আছে আৰু সময়বিলাক গৈ আছে মোৰ চকুটো ফুলি একদম মেলিব নোৱাৰা হলো নিউজ 18 অসম নৰ্থ ইষ্টত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই তৎপৰ হৈ পৰিছে কামৰূপ জিলা প্ৰশাসন একলেণ্ডৰ পানী পৰীক্ষা কৰিবলৈ জিলা উপায়ুক্তই গঠন কৰি দিছে তদন্ত কমিটি দণ্ডাধীশ ৰঞ্জিত কোঁৱৰৰ নেতৃত্বত হ'ব তদন্ত ৰঞ্জিত কোঁৱৰক তদন্তত সহায় কৰিব কামৰূপ মহানগৰ জিলা সহকাৰী আয়ুক্ত ঋতুৰাজ গগৈয়ে 7 দিনৰ ভিতৰত তদন্ত কমিটিয়ে দাখিল কৰিব প্ৰতিবেদন প্ৰয়োজনত পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিব সুইমিং পুলৰ পানী তদন্তৰ প্ৰতিবেদনত যদিহে একলেণ্ডৰ পানীত বিসংগতি ধৰা পৰে তেনেহলে ব্যৱস্থা গ্ৰহণ কৰিব জিলা প্ৰশাসনে একলেণ্ডৰ পানী সম্পৰ্কত তদন্ত কৰিবলৈ ইতিপূৰ্বে উপায়ুক্তক আহ্বান জনাইছিল পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই উপায়ুক্তক মিত্তাল ডাঙৰীয়াক মই ফোন যোগে এই ক্ষেত্ৰত মই আগৰ যিটো প্ৰতিবেদন এই প্ৰতিবেদনখন কি হ'ল এইটো মই প্ৰশ্ন কৰিছোঁ আজি তেখেতে চাম বুলি কৈছে আৰু যিটো ঘটনা পানীৰ সম্পৰ্কত সংঘটিত হ'ল সেই বিষয়টো ইতিমধ্যে তদন্ত কৰাৰ কাৰণে উপায়ুক্ত ডাঙৰীয়াক মই পৰামৰ্শ দিছোঁ জিলা উপায়ুক্তই গঠন কৰা তদন্ত কমিটিৰ প্ৰতিবেদনত স্পষ্ট হ'ব সঁচাকৈ একলেণ্ডৰ সুইমিং পুলৰ পানীত আছে নেকি ৰোগৰ বীজাণু ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট